নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। আৰু এয়া দেখিছে আঘোণৰ সোণালী পথাৰ, আৰু পথাৰৰ মাজত এয়া আমি ডাঙৰি আনি আছোঁ। যিহেতু ধান কটা হ'ল, এতিয়া ডাঙৰি আনি আছোঁ। এয়া হ'ল আমাৰ সোণালী আঘোণৰ পথাৰ। তো এতিয়া ডাঙৰি আনিম। এয়া চাওক, পুৰা সোণালী আঘোণৰ পথাৰ। গধূলি 6:30 মানে মোটামুটি 7টা বাজু হৈছে। এতিয়া আছোঁ পথাৰত। অৱস্থা চাই গমেই পাইছে। ধান ভাবিলোঁ আজি গোটেই শেষ কৰিম, কিন্তু গোটেই শেষ কৰিব পৰা নগ'ল। কিন্তু ইয়াত ওচৰত আনি থোৱা আছে, ইয়াত পাৰত উঠাই থৈ দিছোঁ। পথাৰৰ পৰা এইখিনি লৈ যাম। এয়া আৰু এক ঠেলা হ'ব। কি হ'ল, ইয়াৰ আগত এক ঠেলা লৈ যাওঁতে গোটেই ডাঙৰিখিনি উল্টি গ'ল ৰাস্তাত। বজাৰটো দিয়াত ভাল হোৱা নাছিল। তো গাইছ, এয়া হ'ল খেতিয়কৰ জীৱন। এতিয়া ৰাতি 6:30-7টা বাজু হৈছে, আৰু এতিয়া এই পথাৰত বজাৰ দি আছোঁ। এয়া হ'ল আমাৰ জীৱন। আৰু এই ঠেলা নিলে শেষ, ভাবিছোঁ শেষ কৰিম বুলি, কিন্তু কিমান যায় ক'ব নোৱাৰোঁ। আজি মানে টাৰ্গেট আছিল, আজি গোটেই শেষ কৰি এইখিনি ধান নিয়া, কিন্তু পৰা নগ'ল, অলপ ৰৈ গ'ল। আৰু এতিয়া ডাঙৰি নিয়ে আছোঁ এই পথাৰৰ পৰা। ইয়াৰ আগতে বজাৰটো দিয়াটো ইমান এটা ঠিক নহ'ল, যাৰ ফলত গোটেইখিনি ৰাস্তাত বাগৰি গ'ল। চাওক গাইছ, কিমান ৰাতি। ইফালে ইয়াৰ আগৰবাৰ মানে বজাৰটো দিয়াত সিমান ঠিক নহ'ল, যাৰ ফলত গোটেইখিনি পৰি গ'ল। আকৌ উঠালোঁ। এইবাৰ নাজানো পাৰোঁ নে নোৱাৰোঁ, গোটেই শেষ কৰিব চেষ্টা কৰিছোঁ। গাইছ, আৰু এইটো বজাৰ দিলোঁ এক ঠেলা, প্ৰায় 12 ভাৰ দিছোঁ ওপৰত। বজাৰ চাব পাৰে। এইখন ঠেলাত আনি লৈ যাম এইবাৰ। এই বজাৰ পৰি উল্টি গৈছিল অলপ আগত, ইয়াৰ আগৰ টিপটোত দে টান টান। এয়া হ'ল তিৰপাল, ইয়াতে জমা কৰিছিলোঁ। ভালকৈ যাব। এতিয়া তিৰপালখন উঠাই দিম ওপৰত। এইবাৰ বজাৰটো নকৰিলে ভাল হয়, সোনকালে যাই পাম। চাও গাইছ, এয়া 7টা বাজিল। এয়া ঠেলাৰ বজাৰ লৈ যাম। কৃষ্ণ, এইটো পৰব যেন পাইছোঁ। বাৰু কি হয় গম নাপাওঁ, কিমান দূৰ যাই পাওঁ চাই লওঁ। কালি কম ভিডিঅ'টোত কিয় এনে। তো বন্ধুসকল, কালি যিহেতু ৰাতি হৈ গৈছিল ঠেলাত ধান নিওঁতে, আৰু কৈছিলোঁ যে মই কিয় ঠেলাৰে নি থাকিবলগীয়া হৈছে। তো বন্ধুসকল, হয়তো আপোনালোকে গম নাপায় যে আমাৰ মানে মোৰ দেউতাৰ যোৱা মাহৰ 5 তাৰিখে ষ্ট্ৰ'ক হৈছিল, ব্ৰেইন ষ্ট্ৰ'ক, যাৰ বাবে হস্পিটেলত ICUত এসপ্তাহ ৰাখিবলগীয়া হৈছিল। আৰু পিছত ঘৰত আনিছোঁ যদিও এটা কণ্ডিশ্যনটো ইমান ঠিক নহয়। তো হস্পিটেল গৈ আছোঁ, আহি আছোঁ, বহুত পইচা খৰচ হ'ল।
আৰু ইমান ধনী মানুহ নহয় যে ইমান ডাঙৰ বেমাৰ এটাৰ বাবে আমাৰ খৰচা পাতিৰো বহুত হ'ল। তাৰ বাবে আমি মানে বহুত বিপদত পৰিছোঁ, কিন্তু উপায় নাই। পথাৰত ধান পকি গৈছে, কটাখিনিও মানে হাজিৰা দিবৰ কাৰণে আমাৰ পইচা নাই, যিহেতু মায়ে কাটিল। আৰু এইকেইটা দিন হস্পিটেল গৈ আছোঁ, আহি আছোঁ। আৰু আজি একচুৱেলি এই দুদিন একচুৱেলি এই হস্পিটেলৰ সেই বন্ধ থাকে, চাৰ্জাৰী ডক্টৰ চাৰ্জাৰী OPD বন্ধ থাকে। সেইকাৰণে ভাবিলোঁ ধানখিনি নিলোঁ। আৰু যিহেতু চানডে মানে আজি একচুৱেলি শনিবাৰ হয়, শনিবাৰে আৰু এবেলাহে খোলা থাকে। তো যাই এবেলাতে ঘৰৰ পৰা গুৱাহাটী যাওঁতেই বহুত টাইম লাগি যায়, আৰু কাম নহ'লে আৰু দিনটো এনেই যায়, গাড়ী ভাড়াৰ পৰা আদি কৰি গোটেইখিনি। তো বন্ধুসকল, আজি ভাবিলোঁ ধানখিনি নিলোঁ একেবাৰে। তো এয়া ভৰিও ফুলি গৈছে একদম, যোৱাকালি যিহেতু ৰাতিলৈকে নিলোঁ। তো বন্ধুসকল, আপোনালোকৰ পৰা বৰ বিশেষ সহায় নালাগে। আপোনালোকে খালি মোৰ চেনেলটোত যদি আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, সেইখিনি সহায় হ'ব। আৰু আজিও এই পথাৰতে আছোঁ, এয়া চাব পাৰে। ভাবিলোঁ কথাখিনি কওঁ। আচলতে বহুত অসুবিধাত পৰিলোঁ এইকেইটা দিন, মানে আঘোণৰ মাহ যিহেতু, কিমান কাম গাঁৱৰ মানুহৰ জানে, খেতিয়ক মানুহৰ। আৰু মই যিটো কাম কৰি আছোঁ, মানে প্ৰাইভেট কাম এটা কৰোঁ, তাতো যাব পৰা নাই, ছুটি লৈ আছোঁ। হস্পিটেল, ঘৰ আৰু এনেকৈ ধানখিনি নি আছোঁ। তো ভাবিলোঁ আপোনালোককো কথাখিনি কওঁ। আৰু যোৱাকালিও ৰাতি হৈ গৈছে, আৰু গমেই পাইছে এইবিলাক কাম কৰাৰ মোৰ বেছি অভিজ্ঞতাও নাই, আৰু এনেকৈ কৰিও নাপাওঁ। কৰোঁ যদিও মানে কি ইমান একেলগে কৰাৰ অভিজ্ঞতা নাই, কাৰণ দেউতাই প্ৰত্যেকবাৰে বান্ধি দিয়ে ধানখিনি, মই খালি নিওঁ। আৰু কটাখিনিও দেউতা আৰু মায়ে মিলে কাটে। তো এইখিনি আছিল। এয়া বন্ধুসকল, এই যে দংঘৰ দেখিছে, এইখন আমাৰ ফালে দং বুলি কওঁ। এই দংঘৰ আহিছে, পানীবিলাক যে আহিছে পাহাৰৰ ফালৰ পৰা, পাহাৰৰ পৰা নামি আহে পানীটো, আৰু এইফালেদি আহি যায়। আৰু এইখন হ'ল আমাৰ দুধকুঁৱৰী পাহাৰ, নধিয়াপাৰাৰ, চাওক। আৰু এই পাহাৰবিলাক দেখিছে যে, এই পাহাৰবিলাক আপুনি হয়তো দেখিছে নিশ্চয়। আপুনি যদি ইফালে গুৱাহাটীৰ পৰা যদি গোৱালপাৰা গৈছে, লামপাৰা আকচিয়াৰ ছাইডত যিখিনি পাহাৰ দেখিছে, সেই পাহাৰখিনি এইখিনি। ইয়াৰ ছাইডেৰে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো আছে। আৰু এয়া হ'ল ৰেল লাইন, আৰু এয়া ধান বিচাৰি আছে, দেখিছে। উপায় নাই, কাৰণ সকলোকে লৈ আনিছোঁ ডাঙৰি বোৱাৰ কাৰণে। তো বল তো গাইছ, এইটো আৰু এইটো এতিয়া লৈ যাম ভাৰত। তো গাইছ, এয়া হ'ল ডাঙৰি, এয়া জ্বালা খেতিয়কৰ। তো গাইছ, এইবাৰ লৈ যাম এনেকৈ, এইখিনি ডাইৰেক্ট ঘৰ। এইখিনি কষ্ট কৰিলেহে বগা চাউলৰ ভাত খাব পাম বছৰটোৰ কাৰণে।